ননসেন্স মুখ্যমন্ত্রী ওই অভদ্র হিমন্ত বিশ্ব শর্মা মোৰ মানুহখিনিক মাৰি দিয়ক মোক গুলি কৰক মই কোনোদিন আপত্তি নাৰাখোঁ কিন্তু মোৰ ধৰ্মৰ মোৰ সংখ্যালঘু জনসাধাৰণক যদি আপোনালোকে গুলীয়াই হত্যা কৰে মই মুছাব্বিৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা হুংকাৰ দিছোঁ আপোনালোকৰ দিছপুৰ ঘেৰাও কৰিম। মই বন বিভাগ তেওঁলোকৰ লগত আমাৰ নগাঁৱৰ DFO জয়ন্ত ডেকা তেখেতৰ লগত মই আলোচনা কৰিছিলোঁ। তেখেতে মোক কৈছে যে মানুহখিনি আক্ৰমণ কৰাৰ কাৰণে তেওঁলোকক গুলি কৰিছে। আৰে ভাই চাওক না ইমান পানী মই নিজৰ পানীৰ ওপৰত এতিয়া ৰখি আছোঁ চৌপাশে পানী ইয়াত মানুহ ৰখি থাকিবলৈ অসুবিধা হৈ আছে গতিকে তেওঁলোকে এনেধৰণৰ মন্তব্য কৰাটো দুৰ্ভাগ্যজনক বেয়া লাগিছে। আৰু চাওক মই ইয়াত গৈছোঁ গৈ পেলাই তেওঁলোকৰ লগত কৈ আছোঁ জয়ন্ত ডেকা ছাৰে মোক কৈছে আপুনি ভিতৰত গৈ পেলাই চাওক গোটেই ঘৰ বাৰী চব ভাঙি দিছে। মই গৈ পেলাই চালোঁ চৌপাশে চাওক এইটো চাওক আপোনালোকে দেখাব পাৰে কেমেৰা পাৰ্চনে যদি আপোনালোকে দেখায় মই সেইটো কাৰণে কৈ আছোঁ চৌপাশে পানী কোনো মানুহ থকাৰ জেগা নাইকিয়া নিজৰ জীৱ জন্তু লৈ পেলাই নিজৰ আত্মাটোক মানে শান্তি দিবৰ হাতত হাতিয়াৰ আছে লাঠি আছে মানে মানুহ এনেই ভয় খায়। পুলিচৰ পোচাকটো খাকী পোচাক দেখিলেই মানুহ ভয় পায়। মানুহটো মৃত্যু হোৱাৰ কাৰণে এইটো নিজৰ গা দুখ হয় হয় তেওঁলোকৰ দূৰটো গাপ দিবৰ কাৰণে সম্পূৰ্ণৰূপে মোৰ সন্দেহ হৈছে তেওঁলোকে দূৰটো গাপ দিবৰ কাৰণে তেওঁলোকে এনেবোৰ প্ৰচেছ হাতত লৈছে। মই এয়া DFO ছাৰ তেখেতৰ হাতত মানে হাতটো কাটা মই কিবা মলম চলম লগাই দিছোঁ। মই কৈছোঁ ছাৰ আপুনি এইটো খোলক কৈছে খুলিব নোৱাৰিম মলম লগাইছোঁ ইয়াত। মই কৈছোঁ নাই মই এইবিলাক মোৰ গোটেইখিনি ইনফৰমেশ্যন দিব লাগিব আপুনি খুলি দিলেহে মই ক'ব পাৰিম। তেখেতে খোলা নাই মানে আপোনাৰ অভিযোগ হিচাপে নিজে নিজৰ হাতত আক্ৰমণ কৰি 100% চাওক চাৰিটা আত্মাই যেতিয়া নেকি চাৰিটা আত্মাক কষ্ট দিছে এজনী মহিলা মানুহ অলৰেডি স্পট ডেটেড 3জন মানুহ হস্পিটেলত ভৰ্তি হৈ আছে গুলিবিদ্ধ হৈ আছে। চাৰিটা মানুহ যদি মাৰি পেলাবলৈ এই পাহান্দু হৃদয়ৰ ননচেন্স চাকৰিয়াল অসম চৰকাৰৰ চাকৰিয়ালবোৰে যদি 4জনকৈ মানুহ মাৰিব পাৰে তেনেহ'লে তেওঁলোকে বুদ্ধি কৰি পেলাই ঘৰ কিয় ভাঙিব নোৱাৰিব মোৰ প্ৰশ্ন। আৰু এটা অসভ্য মোক কৈ আছে যে চাওক ঘৰ বাৰী ভাঙিছে কুকাৰ চুকাৰ চব লৈ গ'ল সিহঁতক গুলিয়াইছে কোন যুক্তিত কুকাৰ নিব পা কিবা বুট মটৰ চটৰ পেলাই ৰাখিছে ওপৰত চিলিং ভাঙি দিছে। মই ক'লোঁ মানুহখিনি ইয়াত ভিতৰত আহি পেলাই আক্ৰমণ কৰিছিল কয় না ভিতৰত আক্ৰমণ কৰা না বাহিৰত তেনেহ'লে ভিতৰত চিলিং কিয় ভাঙিছে কয়তো আগৰ ভাঙা মানে কেনেকুৱা মিছা কথা ক'লে মানুহে ইমানখিনি কৰিব পাৰে। আৰু এটা কথা কৈছে আপোনাক কি জানে মোক কৈ আছে যে ইয়াত আহি পেলাই তেওঁলোকে ঘৰ বাৰী মোৰ তাত ভিডিঅ' ফুটেজ আছে মই লগে লগে মই যোৱাৰ লগে লগে কেতিয়াবা মোকো বদনাম দি দিয়ে ঠিক নাই মই ভিডিঅ' ফুটেজটো মই ৰাখি দিছোঁ। এজনে কৈ আছে অভদ্ৰ এজন কৈ আছে কয় ইয়াত আহি পেলাই বোলে পাকিস্তান জিন্দাবাদ কৈছে মই লগে লগে কৈছোঁ ইয়াত ভাৰতীয় নাগৰিক নিজৰ মাতৃভূমিক ভাল পোৱা এটা জেগা পানীৰ ওপৰত থাকিবলৈ তেওঁলোকে জেগা পোৱা নাই। এই জেগা মই য'ত বহি আছোঁ এইটো আপোনাৰ শিবিৰ আছিল ইয়াত একাটো পানী হৈ আছে বৰ্তমান সাঁতুৰি যাব লাগে এনেকুৱা ঠাইত মানুহ থাকিব পাৰে নেকি? তেওঁলোকে নিজৰ আত্মাক শান্তি ল'বৰ কাৰণে মানুহখিনি তাত গৈ থাকিছিল। মোৰ সংখ্যালঘু মানুহখিনিক মুছলমান মানুহ হোৱাৰ কাৰণে এই মানুহখিনিক গুলিয়াই এজনী মহিলাক হত্যা কৰিছে। ননসেন্স মুখ্যমন্ত্ৰী ওই অভদ্র হিমন্ত বিশ্ব শর্মা মোৰ মানুহখিনিক মাৰি দিয়ক মোক গুলি কৰক মই কোনোদিন আপত্তি নাৰাখোঁ কিন্তু মোৰ ধৰ্মৰ মোৰ সংখ্যালঘু জনসাধাৰণক যদি আপোনালোকে গুলিয়াই হত্যা কৰে মই মুছাব্বিৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা হুংকাৰ দিছোঁ আপোনালোকৰ দিছপুৰ ঘেৰাও কৰিম আমি DFO অফিচ ঘেৰাও কৰিম আমি অফিচ ঘেৰাও কৰিম আমি SP অফিচ DC অফিচ ঘেৰাও কৰিম আমি বাধ্য হ'লে আৰু কিবা কৰিবলৈ বাধ্য কৰিম। মানুহখিনিক মাৰিলে কেতিয়াও মানি নলওঁ যি মানুহৰ পৰিয়ালৰ পৰা যে মানুহকেইজন মৃত্যু হৈছে সিহঁতৰ অসুবিধাত আছে তেওঁলোকে গম পায় নিজৰ পৰিয়ালৰ মানুহ হেৰুৱাৰ কি বেদনা। আৰু কৈছে পাকিস্তান জিন্দাবাদ কৈছে মোৰ বহুত কিবা ক'বলৈ মন গৈছিল কিন্তু মই আৱেগিক হৈ অহাৰ কাৰণে ননসেন্স ফটুৱা 420 ইয়াৰ বেটেলিয়ান চাকৰিয়াল সকলক অভদ্ৰ মানুহবোৰৰ লগত মই কথা পতা নাই কাৰণ ইহঁতৰ শিষ্টাচাৰ মানৱতা কোনো পধ্যেই ইহঁতৰ গাত নাই। মানুহ মাৰি পেলাইছে ঘৰ বাৰী ভাঙি নিজৰ দূৰটো গাপ দিয়াৰ কাৰণে তেওঁলোকে এই চেষ্টাখিনি কৰিছে। গতিকে ধিক্কাৰ BJP চৰকাৰ ধিক্কাৰ হিমন্ত বিশ্ব শৰ্মা